তামুলপুৰ জিলাৰ অন্তৰ্গত বাঙালীপাৰাত তুলি থোৱা সৰিয়হৰ দুৰ্বৃত্তৰ অগ্নিসংযোগ 6 বিঘা মাটিৰ সৰিয়হ নিমিষতে পুৰি ছাই হৈ যায়। পুনৰ জনাইছে এক দুখবৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত বাঙালীপাৰাত তুলি থোৱা সৰিয়হ দুৰ্বৃত্তৰ অগ্নিসংযোগ 6 বিঘা মাটিৰ সৰিয়হ নিমিষতে পুৰি ছাই হৈ যায়। সৰিয়হখিনি গৰাকী বাঙালীপাৰা নিবাসী আছেদ আলী বুলি জানিব পৰা গৈছে। বৰ্তমানেও জনা হোৱা নাই কোনে কি কাৰণত তুলি সৰিয়হখিনি অগ্নিসংযোগ কৰিছে। এটা নেট পাৰি ফেলে জমা কৰা হৈছিল 5 বিঘা মাটি, গতিকে নেট পাৰি জমা কৰি তাৰমানে গাড়ী দি মাৰা কথা আছিল, ট্ৰেক্টৰেদি এই যে মিচিং চেঁচাৰ মিচিঙেদি মাৰা কথা আছিল। গতিকে এই চেঁচাৰ মিচিং আহি নক আজি জমা কৰা শেষ হৈছিল মাত্ৰ আৰু সন্ধিয়া 7টামান বজাত শেষ হৈছিল, 7টামান 6টামান বজাত বুজিছেন, 6টামান বজাত শেষ হৈছিল জমা কৰা। গতিকে এই বেয়াৰখন জমা কৰিছিল, আমি ঘৰত যোৱাৰ পিছতে এই ঘটনাটো ঘটিছে। সৰিয়হটিৰ মালিক মালিক আমাৰ বৰডেকা, আমাৰ কাকা হ'ব, মোৰ নামটো আছেদ আলী তেওঁৰ নাম। খেতি কৰা মানুহ, আমি খেতিয়ক মানুহ, খেতি কৰিছোঁ কষ্ট কৰি। এতিয়া কাৰো ওপৰত আমাৰ কোনো গ্ৰাছ নাই বা কোনো মানে বিবাদ নাই। গতিকে সন্দেহযুক্ত কাক ক'ম আৰু এতিয়া এনেকৈ মাটিৰ বেহাৰ এটা মানে পূৰা মাৰণ